আগতে মই ললোৱেই ইমানে সময় নহ'ল এতিয়া আকৌ নহয় লৈ যাবি মই প্ৰদক্ষিণ কৰাৰ পিছত তাতে দিবি মোৰ মাল্য মই ঘৰৰ মানুহ গ্ৰহণ কৰোঁ আৰু তোৰ ফল সম্পূৰ্ণ ফল পাবি যা কি খবৰ নতুন এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ অসমৰ বিভিন্ন স্থানৰ লগতে হাজোৰ পছৰীয়া দদৰা আৰু শুৱালকুছি আদি ঠাইবোৰত মনসা পূজা আজিৰে পৰা আৰম্ভ হৈছে শাওণ আৰু ভাদ মাহৰ এই দুমাহীৰ দিনাৰ পৰা এই মনসা পূজা আৰম্ভ হয় প্ৰতি বছৰে গতিকে যোৱা বছৰো আমি দেউলাৰ ঘৰলৈ গৈছিলোঁ দেউলা কেনেকৈ আহে কেনেকৈ যায় আপোনালোকক দেখুৱাইছিলোঁ গতিকে এইবাৰো দেখুৱাবলৈ যত্ন কৰিম ভিডিঅ'টো আগলৈ চাই থাকিব গাইছ দাড়ি চাৰি ৰাখি দিছোঁ শাওণ মাহ পালি আছোঁ বলবমতো গৈছিলোঁ বলবমৰ ভিডিঅ' বনোৱা নহ'ল আগলৈ বলবমৰ ভিডিঅ' বনোৱাৰ কাৰণে চেষ্টা কৰিম এইবাৰ বনোৱা নহ'ল আৰু বাকী আমাৰ ভিডিঅ'ৰ লগত জড়িত হৈ থাকক ভিডিঅ'টো আগৰ ফালে চাই থাকক গাইজ বহুত দিন ভিডিঅ' বনোৱা নাই আপোনালোকে গমেই পাইছে আপোনালোকৰ সঁহাৰি পালে আগলৈ আৰু ভিডিঅ' বনাই যাম গতিকে ভিডিঅ'টো লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু বলক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ গাইজ আমি দেউলাৰ ঘৰ আহি পালোঁ বৰ্তমান দেউলা মন্দিৰৰ ভিতৰত সোমাই আছে এয়া থাপনা তেওঁৰ কাৰণে পাতি ৰাখিছে বাহিৰত চোতালত আৰু এয়া আমাৰ দেউলাৰ ল'ৰা তেওঁ যা যোগাৰ কৰি আছে এয়া দেখিছে ঘৰৰ চোতালত বাহিৰত লোকে লোকৰণ্য হৈ আছে আৰু কিছু সময়ৰ পিছতে আমাৰ দেউলা মন্দিৰৰ পৰা ওলাই আহিব তেওঁৰ যি ঘৰৰ সেই নিজা মন্দিৰ আছে সেই মন্দিৰৰ পৰা তেখেত ওলাই আহিব হৈছে আৰু ওলাই আহি তেওঁ সেই মনসা পূজাস্থলীলৈ যাব এয়া দেখিছে দেউলা মন্দিৰৰ পৰা ওলাই আহিব ধৰিছে এখেতৰ পৰিচয় মই আগৰ ভিডিঅ'বিলাকত কৈছোঁহে তথাপিও নতুন যিসকল ভিউৱাৰ্ছ আছে তেখেতসকলৰ বাবে আকৌ এবাৰ এখেতৰ পৰিচয়টো কৰিছোঁ এখেত হৈছে বিশ্বজিৎ দাস কমলপুৰ সমষ্টিৰ কলাকুছি গাঁৱত এখেতৰ ঘৰ এখেত যাব হাজো সমষ্টিৰ গেৰুৱা মনসা পূজাস্থলীলৈ লগতে আমিও যাম আপোনালোকে ভিডিঅ'টো আগলৈ চাই থাকক এটা কোনি দিয়া দি থাক টকা করে
যাওক লৈ যাওক উৰুলি দে উৰুলি দে পানী বটলটো লৈ নাহে অ মনোজ পানী বটলটো লৈ আহে লাগে আগত পানী বটলটো নালাগে আৰে পানী বটল না পানী বটল বটলটো নালাগে বটলটো লাগে আগত দিবে এই কাচিরা Hey, Gus! Sama sandal dati. আগে যা কি বহ সময় নহ'ল এতিয়া আকৌ নহয় তাড়াতাড়ি লৈ যাবি মই প্ৰদক্ষিণ কৰাৰ পিছত তাতে দিবি মোৰ মাল্য মই ঘৰৰ মানুহ গ্ৰহণ কৰোঁ আৰু তোৰ ফল সম্পূৰ্ণ ফল পাবি যা আকৌ চিন্তা কৰা নাই
ৰমেশ ডেকাৰ সত্যনাৰায়ণৰ আসনখন অন্ধকাৰ হৈ আছে। পোৱা নাই। নাৰায়ণ পূজা, সত্যনাৰায়ণ পূজা, সত্যনাৰায়ণ পূজা ৰমেশ ডেকাই ঘূৰণীয়া কৰিছে। কৰিম বুলি মানস কৰিব দিবি সত্যনাৰায়ণক সাক্ষী কৰি মানে কৰিম বুলি শপত পাৰিবি। শপত খোৱাৰ পিছতেই সত্যনাৰায়ণে সৃষ্টি কৰি যেতিয়া সূৰ্য হ'ব, সূৰ্য হোৱাৰ পিছতে কিন্তু আকৌ নাৰায়ণ পূজা আৰু যদিহে আগতে একটা যিকোনো হ'ব। আহোঁতে আহোঁতে ৰাতিয়ে হ'ল। আমি এতিয়া পূজাস্থলীৰ গেটৰ ভিতৰত সোমাইছোঁ।